বন্ধু বান্ধৱীসকল গুড মৰ্ণিং। আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল পায়স বনাই খোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি পায়স বনাই খাম। তাকে মই লৈছোঁ গাখীৰ, তাৰপিছত আৰু এতিয়া প্ৰেগনেঞ্চি টাইমত মানে পায়সটো খালেও বহুত ভাল হয়, সেইকাৰণে ভাবিলোঁ মই এতিয়া পায়স বনাই খাম। এইখিনি হৈছে আমাৰ ঘৰৰ বাৰীত ফুলি থকা অশোক ফুল, বহুত ধুনীয়াকৈ ফুলিছে, সেইকাৰণে ফুলখিনিৰ লগতো অলপ আপোনালোকক দেখুৱালোঁ। আৰু মই পায়সত তেজপাত দিম বুলি ভাবিলোঁ, সেইকাৰণে তেজপাত মানে এইজোপা মই ৰুই থৈ দিছোঁ। এয়া মই তেজপাত এখিলা ছিঙি লৈছোঁ আৰু পায়সত দিব লাগিব, তেতিয়া মানে বহুত ভাল লাগে। এইকেইদিন যে ইমান গৰম পৰিছে ন, মুঠতে যেনে তেনে এইকেইদিন ভালে ভালে পাৰ হোৱাটোকে বিচাৰিছোঁ আৰু তাকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। এতিয়া এই আমাৰ টিকিলি মইনাই আকৌ সেইবোৰ কণ্ডেক্স মিল্ক খাই আছে মনে মনে। সৰু ল'ৰাবোৰ যে অকল এনেকুৱা গাখীৰৰ টেমাবিলাক চেলকি খাই মানে খুব ভাল পায় মানে। আমাৰ ঘৰৰ এই তেজপাতটো ইমান ধুনীয়া গোন্ধাই মানে, তেজপাতটো ডাঙৰ হয়, মায়ে দিছিলে পুলিটো। তেনেহ'লে এতিয়া মই পায়স বনাই লওঁ। পায়স বনাবলৈ মই মাত্ৰ চাউল একাপহে লৈছিলোঁ, মানে চাহ খোৱা কাপটোৰ জোখৰ। আৰু কাৰণ আমাৰ ঘৰৰ মানুহ 5টাহে, গতিকে সিমান প্ৰয়োজন নাই। আৰু মিঠা বস্তু বহুত খায়ো মানে ইমান নহ'লে থাকি যায়, সেইকাৰণে অলপে বনাইছিলোঁ। আৰু এয়া মই বনাবলৈ লৈছোঁ। গাখীৰ গৰম হোৱাত চাউলখিনি দি দিলোঁ, তাৰপিছত মই লৰাই আছোঁ এনেকৈ গেছটো কমাই পিনি। ভাল পাওঁ। তাৰপিছত এয়া চেনি অলপমান দি দিছোঁ। এনেকৈ কমকৈ খাবলৈ হ'লে মই এনেকুৱা চাহ বনোৱা চচপেনতে এনেকৈ বনাই লওঁ। তাৰপিছত এয়া চাউলকেইটাও ধুনীয়াকৈ কোমল হৈ যোৱাত মানে ভালদৰে পুতুককৈ মানে সিজি গৈছে। তাৰপিছত এয়া মই তেজপাত টুকুৰা টুকুৰকৈ দি দিলোঁ আৰু ইলাচি 2টা বাকলিখিনি গুচাই পিনি দি দিছোঁ। তাৰপিছত এনেকৈ লাহেকৈ ৰেডি হৈ গৈ আছে। তাৰপিছত ফ্লেভাৰটো আৰু অলপ ভাল হ'বৰ বাবে মই পাউদাৰ গাখীৰো অলপ দি দিছোঁ। তাৰপিছত কণ্ডেক্স মিল্ক দি দিলোঁ, আগতে দিয়া হ'ল বাৰু। এতিয়া মই ইয়াত এনেকৈ মিহলাই দিম, খাবলৈ মানে বেছি টেষ্টি লাগিব তেতিয়া। এয়া পায়স ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু হুনমইনাই আগফালে বহি আছে। আৰু হুনমইনাই মই এতিয়া খাম কি 2টা বাতিত লৈ লৈছোঁ। তাৰপিছত ঘৰৰ বাকী মানুহবিলাকে খাব আৰু চচপেনটোতে থৈ দিম। তাৰপিছত এয়া চাওক কিমান মানে দেখিবলৈ ধুনীয়া লাগিছে, বহুত টেষ্টি হ'ব। এনেকুৱা টাইমত মানে পায়সটো মাজে মাজে খাই থাকিলে বেবী গ্ৰ'থটো ভাল হয় বুলি কয়, সেইকাৰণে খাওঁ আৰু মাজে মাজে। আমাৰ আগফালৰ বাৰান্দাত বৰ ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে, সেইকাৰণে হুনমইনাই আগফালে বহি আছে, সেইকাৰণে ভাবিলোঁ 2টা বহি বহি আগফালে খাম, সেইকাৰণে তাৰ ওচৰলৈ লৈ আনিলোঁ। লৈ যাম এতিয়া মই। লোৱা খাবা দেই দেহাকণি। ডক্টৰৰ পৰামৰ্শ মতে জুলাই 7 তাৰিখে আমি আকৌ 8 মান্থৰ চেকআপত গ'লোঁ। এয়া মই যাবলৈ ওলাইছোঁ, ওলাই মেলি মানে ৰেডি। এওঁ আকৌ মানে মই ৰেডি হওঁ মানে এনেই বাহিৰলৈ ওলাই গ'ল, তাৰপিছত অহা নাই, সেইকাৰণে এনেকেই মানে এনেই টাইমটো হেৰি কৰি আছোঁ আৰু। ওলাই মেলি ৰৈ থাকিবলৈ এনেকৈ আমনি লাগে ন, সেইকাৰণে মানে ভাবিছোঁ আৰু কেতিয়াকৈ আহে ৰৈ মেলি এনেকৈ আছোঁ হুনমইনাৰ লগতে, বোলো টাইমটো এনেকৈ পাৰ হওক সেইবুলি ভাবি ওলাই ৰৈ আছোঁ আৰু। তাৰপিছত অকণমান দেৰি পিছত এওঁ পালেহি। আমাৰ হুনমইনা ডাঙৰ হ'ল যদিও মানে ক্লাছ 1 পাইছেগৈ যদিও মই ফুডটো দিবলৈ কিন্তু এৰা নাই। ফুডটো দি এনেই ভাল লাগে অ'। আচলতে মানে সৰুৰ পৰা দি অহা যে, সেনেকৈ মই ফুডটো তাক দিওঁৱেই। তাৰপিছত এওঁ আহি পালেহি আৰু আমি শিৱসাগৰলৈ বুলি গ'লোঁ। এতিয়া মই আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ৰিপৰ্ট ল'বলৈ বাহিৰত ৰৈ আছোঁ অলপ সময়, আৰু বহুত পেচেণ্টো আছিলে, সেইকাৰণে মই অলপ সময় ৰৈ আছোঁ।
তাৰপিছত অলপমান বজাৰ আছিলে নিবেদনত সোমাই এয়া হনুমানে গ'লেই বেলুন এটা লৈয়েই। তাৰপিছত ময়ো অলপ বজাৰ কৰি ল'লোঁ। তাৰপিছত সেনেকৈ আৰু তাৰপাছত আমাৰ আহিবলগীয়া নিউ বেবী মইনা ভাগৰ কিছুমান বস্তু কিনিবলগীয়া আছিলে, সেইকাৰণে বজাৰ কৰি ল'লোঁ। তাৰপিছত অলপমান সময় ৰ'লোঁ, ৰৈ পিনি কিবা এটা খাই পিনি তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ।